তো হেল্ল' গাইছ, আজি হৈছে গৰু বিহু। এতিয়ালৈকে শুই উঠা নাই আমি, উঠিম এতিয়া শুই পেলাই। তাৰপিছত গৰু চৰু গা ধুৱাওঁ। তো হ'ব দিয়ক, চাই থাকক না, গাটো ধুই লওঁগে বোলে। মইতো গৰু নহয় গা ধুবলৈ। তো আপোনালোকৰ গা চা ধুইছে নেকি? আপোনালোকৰ গৰু আজি গা নুধুব, আজি গৰুৱে গা ধুৱে। এইটো এটা গৰু ৰাতিপুৱাই গা ধুই আহিলে। অ' গাইছ, এতিয়া আমি যাম পৰুৱাটো বিচাৰি চাব পাৰে। এইটো পিংকুদা কিবা এটা কয় দে, কি বিচাৰি যাম? আমি পৰুৱাটো বিচাৰিছোঁ। পৰুৱাটো পাবলৈ টান। ৰাক্ষস কেইটামান আছে, খুব খাই খাই শেষ কৰি পেলালে আজি। এটা ৰাক্ষস সেইডোখৰত, এই ৰাক্ষস এটাই পৰুৱাটো বিচাৰি আছে। এটা এইটো ৰাক্ষস তো অকণ দেখি আমি পৰুৱাটো বিচাৰি যাম। এইজনী পৰখা গৰু চৰু গা চা ধুৱাই লওঁ। তহঁতৰ নিচিনা ফাৰ্ষ্ট নহয় নহয় আকৌ আমি, হয় আমি সিহঁতৰ নিচিনা ফাৰ্ষ্ট নহয় গাইছ। কেলা গা ধুৱাই নাই ভাল, তহঁতি পলালিয়ে যা যা। এইকেইটা পলাইছে গৰুকেইটা, দেখিছেনে? ধৰ ধৰ, এটাক ধৰ। তই গাই পলাইছে চাওক কেলা। তো গাইছ, আজি আমি গা নুধুওঁ বুলি ভাবিছোঁ। আজি যোনে যোনে গা ধুৱাই এটিকাল গৰু তাৰমানে গৰু। এইজনে ৰাতিপুৱাই গা ধুলে গৰুজনে, চাৰিটা বাবু গৰু। এইটো গৰুকে নিজে গৰু আকৌ গৰু হেম্বে গৰুক মাহ হালধি ঘঁহি আছে। এইটো ঘঁহিলে, এইকেইটাক ঘঁহিলে একদম মটৰ মাৰি হেৰি ধৰক নদীলৈ নিনো। নদীত আমি গৰু বনি গ'লো। এইটো এটা গৰু, সেইটো এটা গৰু, মই এটা গৰু। গোটেইকেইটা এতিয়া গা ধুবলৈ গৈ আছে। আগত আৰু দুটা গৰু ৰখি আছে। গোটেইকেইটা এতিয়া গা ধুবলৈ যাওঁ। আজি গা ধোৱা মানে চব গৰু আৰু মই কৈ দিলোঁ। আজি যোনে গা ধুব চব গৰু। এইটো এটা গৰু গা ধুব আহিছে। আজি গা ধোৱা মানে চব গৰু আৰু। তো ব'লক তেতিয়া আমিও গা ধুই গৰু গৈ থাকোঁ। তিনে কৈ আছোঁ ফাল্টু এনেই। আমিও গা ধুবলৈ গৈছোঁ। বিহু দিনাখনি গা নুধুলে ভাল নহ'ব, সেইটো কাৰণে ধুওঁগৈ। নদী গৈ আছোঁ। গৰুকেইটা মটৰে পানী মাৰি ফেঁচ ফেঁচকৈ ধুই দিলোঁ। এতিয়া আমি নদীত গা ধুব গৈ আছোঁ। তো ব'লক তেতিয়া গা ধুই থাকোঁ। তাৰপিছত বিহু আৰু কি কি হয়, আমলৈ তৰুৱা আমলৈ পৰুৱা ভাঙিম খাম দে। তো গাইছ, নদী কিনাৰত আহি পাই গ'লোহি, চাব পাৰে কি বিন্দাছ। এতিয়া এইটো এটা গৰু, এইগাল গোটেইগাল গৰু। এতিয়া গা ধুওঁ, ধুনীয়াকৈ গা ধুওঁ, চাব পাৰে। এতিয়া ইপাৰ গৈ আছোঁ প্ৰথমতে। চাব পাৰে বিয়া নপতাৰ আগতে মাহ হালধি সানি ৰেডি। এতিয়া বিয়া পাতিবলৈহে বাকী আছে গোটেইকেইটাই। চাব পাৰে গোটেইকেইটাই মাহ হালধি সানি ৰেডি। এতিয়া বিয়া পাতিবলৈ বাকী আছে। ছোৱালী তোৱালী চোৱা নাই বৰ্তমানলৈকে। অ' গা চা ধুই লওঁ, ক'ব পাৰে মামাক গা ধুই হৈ গ'ল। 2 ঘণ্টামান গা ধুই দিলোঁ বিহু বুলি। তো এয়া গৈ আছে। এয়া এইটো লঠদা। অঁ, এইটো লঠদা গৈ আছোঁ এতিয়া গা ধুই। এতিয়া আৰু লোকৰ ঘৰত বিহু খাওঁগৈ, নিজৰ ঘৰত নাখাওঁ। নিজৰ ঘৰত বস্তু এই লোকৰ ঘৰত খাই আছোঁ। এই বিহু খাওঁগৈ এতিয়া আৰু পানী নদীলৈ অহা মানুহে বেয়া হাগে বে। আমিও হাগিছোঁ বাৰু, মিছা কথা কোৱা নাই। আগত আমিও হাগিছোঁ। আৰু মাল এটা পাইছোঁ, চাব পাৰে। এইটো ডাইনছৰ মাথা। সেইটো ডাইনছৰ মাথা, চাব পাৰে। তো গাইছ, এতিয়া পৰুৱাটো বাৰু লাও পানী চাব পাৰে। এই আবুৱে কিবা কৈ আছে। পৰুৱাটো খাব লাগে, তো অকণ খাই লওঁ। তো গাইছ, আজি গৰু বিহুত দিনাখনি অকণ 2 গিলাচমান লাও পানী খাই ল'লোঁ। তো বিন্দাছ। এতিয়া আৰু মানে হেৰিয়া খুটি আমলৈ পৰুৱা টোপে খুটি খাই ল'লোঁ। তো এতিয়া খাই কৰি যাওঁ। তো মই গিলাচত ভিডিঅ' কৰিছোঁ, চাব পাৰে বিন্দাছ ধুনীয়াকৈ। এইখন বাগান আৰু এইটো মই। তো আৰু কিমান ভিডিঅ' কৰোঁ নাজানো, তো চাই থাকোঁ। দিবলৈ এতিয়া ভাং বিচাৰি পিচাই আমি পাই গ'লোহি নদী কাণ, চাব পাৰে।
এতিয়া ভাংটো পালে আৰু আমাক একো নালাগে, চব গোটাই ল'লোঁ, ঔটেঙা পাত চাতৰ পৰা ধৰি চব এভৰিথিং গোটাই ল'লোঁ। এতিয়া আমাক লাগে অনলি ভাং। তো ভাংটো চাই লওঁ, যদি পাওঁ তো হৈ যাব, যদি নাপাওঁ তো বাই বাই। তো